আজি কি গম পাই না আপোনালোকে আজি হৈছে কাতি বিহু তো কাতি বিহুৰ আজি আমাৰ মাদাৰে বৰ্তমান মাই মানে কি বনাই আছে দেখিছেনে আপোনালোকে বৰ্তমান মানে হেৰি এই চিফিয়াটো বনাই আছে তুলসীৰ তলত আজি তুলসীৰ তলে তলে মিৰিকা মহু চৰে গধূলি এই শব্দটো অল অসমত চলিব আৰু প্ৰতিজন অসমীয়া জানে আৰু মানে কি এটা কথা কওঁ আজিকালি অসমৰ বহুত মানুহে এইবিলাক মানে এই সংস্কৃতিটোক বহুতে বচাই ৰখা নাই চ' এই বস্তুটোক বচাই ৰাখিব লাগিব আৰু আমাৰ সংস্কৃতি যেতিয়া আমাৰ এই বস্তুটোক বচোৱা এটা আমাৰ নৱপ্ৰজন্ম আৰু সকলো অসমীয়াই আমাৰ এইটো বচাই ৰাখিব লাগে যায় তো এই যে পিঠাটো আমি এতিয়া বৰ্তমান বনালোঁ মাই বনালে আৰু অকণমান দেৰিকৈ মানে এতিয়া ময়দা আনি চাইডৰ চাইডে ধুনীয়াকৈ চাইডৰ চাইডে দিম আৰু আপোনালোকক মই দেখুৱাই আছোঁ বৰ্তমান ৰ'ব বনাই আছে এই থাপটো বনাই আছে আৰু চাই লওক আপোনালোকে ধুনীয়াকৈ মানে ময়দা দিছে চাইডে চাইডে আৰু ফুল দি থৈ দিছে আৰু গধূলি ইয়াতে বহুত মানুহ আহি পেলাই ইয়াতে ঠগিখন ভাঙিব আৰু ঠগি ভাঙি সকলোৱে মানে প্ৰসাদ ল'ব প্ৰসাদ লৈ আৰু বেলেগ ঘৰত তাতে গুচি যাব তো আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ মায়ে বনাই আছে আৰু ইয়াতে চাকি দিব ইয়াতে ঠগি দিব প্ৰত্যেকটা গাঁৱৰ মানুহ আহিব আৰু আহি পেলাই ইয়াতে মানে যিখানটি ক'লোঁ মই অকণমান আগে সেইখানটি কাম কৰিব আৰু গুচি যাব তো কেনেকুৱা লাগিছে আপোনালোকে এই ধাপটো চাক মাই বনাই আছে আৰু মানে এটা কথা কওঁ আজিকালি বহুত মানুহে মানে এইবিলাক কৰিবলৈ বাদ দিছে চ' এইবিলাক কৰাটো আমাৰ এটা হেৰি সংস্কৃতি এই সংস্কৃতিটোক আমাৰ বচাই ৰখাটো আমাৰ এটা পৰম্পৰা চ' আমি প্ৰত্যেকজন মানুহে এইবিলাক বচাই ৰাখিব লাগিব আৰু কৰি যাব লাগিব আৰু বেছিভাগ আজিকালি গুৱাহাটীৰ মানুহ বেছিভাগে আজিকালি নকৰে তো আমি গাঁৱৰ মানুহখিনিয়ে এইবিলাক কৰাটো আমাৰ বেছি আমাৰ ইম্পৰ্টেণ্ট কাৰণ এই বস্তুটো আমাৰ নাথাকে যেতিয়া আমাৰ বিহুটো কেনেকৈ বাচি থাকিব চ' আজি কাতি বিহুৰ কাৰণে মই এইটো ভিডিঅ' বনালোঁ চ' দেখিছে আপোনালোকে আৰু আমাৰ মায়ে বনাই আছে মা তোমালোকেতো বহুত আগৰ পৰাই কৰি আছ তো তোমালোকে কেনেকুৱা কৰি আছা আৰু কি আমাক শিকি আছ তো কিমান সৰুৰ পৰাই কৰি আছ আমি জানাৰ পৰা আমি এইবিলাক কৰি আহিছোঁ আমাৰ মায়ে শিকাইছিল আমাক এতিয়ালৈকে আমিও ছোৱালীবিলাকক শিকাব লাগিব ল'ৰাবিলাকক শিকাব লাগিব এইবিলাক পৰম্পৰা আমি ৰাখিব লাগিব ভৱিষ্যতলৈ বহুত ল'ৰা ছোৱালীয়ে এইবিলাক নাজানে গুৱাহাটীৰ ল'ৰা ছোৱালী নাজানে কি ৰং খেলা বুলি ভাবিব এইবিলাক কি কৰি আছে বুঢ়ীজনীয়ে সেনেকৈ ভাবিব গতিকে এইবিলাক গাঁৱত আছে ল'ৰা ছোৱালী নাজানে চহৰৰ ল'ৰা ছোৱালী নাজানে কিন্তু গাঁৱত আমি শিকাইছোঁ আমাৰ ছোৱালীয়ে জানে ল'ৰাই জানে এইখানতে মোৰ মায়ে ক'লে আৰু এইবিলাক পৰম্পৰা ভৱিষ্যত ৰাখিব লাগিব নিশ্চয় আৰু মায়ে ক'লে যিখানটি সেইখানটি আৰু আমি কৰি আছোঁ আৰু আমি কৰি যাম আৰু ভৱিষ্যতত কৰি যাম আৰু আমি আমাৰ নৱপ্ৰজন্মক আমাৰ আহিব লগা প্ৰতিজন ল'ৰা ছোৱালী বা যিয়ে হওক প্ৰতিজন মানুহক দেখুৱাবলৈ চেষ্টা কৰিম তো আমাৰ মায়ে এতিয়া বৰ্তমান অলৰেডি পিঠাটো বনালে আৰু দেখিছে পিঠাটো যদিও সিমান এটা ভাল নাই কিমান এটা ধুনীয়া লগা হৈছে চাওক আপোনালোকে তুলসীডাল পুতিলে আৰু তুলসীডালৰ তলে ফুল চুল দিছে ইয়াতে চাকি তাকি দিব আৰু আজিৰ ভিডিঅ'টো মানে এখানটিয়ে আছিল যিখানটি মই ক'ব লগা ক'লোঁ আৰু সেইখানটিয়ে আছিল আৰু অলৰেডি মায়ে পিঠাটো বনালে তো আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব যদি আৰু বেয়া নাপায় প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু পিছলৈ এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো কাতি বিহুৰ বিষয়ে এখানটিয়ে আছিলে আৰু যিখানটি মানে আপোনালোকে চালে সেইখানটি আছিলে আজিৰ এই হেৰি ভিডিঅ'টো এখানটি কৈ মই আজি সামৰণি মাৰিছোঁ আৰু প্লিজ এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব থেংক ইউ বাই বাই